আকৌ নতুন প্ৰভাত হ'ব, কাল ৰাতিয়েই নাথাকিব। নিউ নিউ কৰা ফেঁচাৰ চিঞৰ, শিয়ালৰ ৰাও আঁতৰিব। জীৱন বৃক্ষ হ'ব সুৰুজমুখী, ডালে ডালে মেলিব পাত। সপোন বাস্তৱ হ'ব ৰামধেনুৰ ৰঙেৰে, আপোনাৰ কথাৰেই জিলিকিব আপোনাৰ জীৱনৰ বাট। এই নীলা আকাশখনৰ দৰেই আমাৰ জীৱনবোৰ, শুকুলা ডাৱৰ আৰু আকাশৰ সেই নীলা ৰংটোৰ দৰে ধুনীয়া। যেতিয়া ফৰকাল হৈ থাকে জীৱনটো তেনেকৈয়ে আমাৰ ধুনীয়া হৈ থাকে, আৰু যেতিয়া এই আকাশখন ক'লা ডাৱৰে মেঘাচ্ছন্ন কৰি ৰাখে জীৱনৰ ৰংবোৰো বা জীৱনত তেনেকৈ আমাৰ কিছুমান সমস্যা বা দুখ আহি পৰে। কিন্তু এই জীৱন ধুনীয়া, জীৱনত সুখ হ'লেও দুখ হ'লেও গছে কুঁহিপাত মেলিব আৰু এই সোণাৰু ফুলিব। প্ৰকৃতিৰ এই সেউজীয়া সৌন্দৰ্যৰ দৰে জীৱন সঁচাকৈয়ে ধুনীয়া, মাথো সুখ দুখৰ মাজেৰে ইয়াক উপভোগ কৰিবলৈ জানিব লাগে। জীৱনত আগবাঢ়ি যাওঁতে আমি কেতিয়াবা নিজকে হেৰুৱাই পেলাওঁ। সমস্যা সকলোৰে থাকে, সকলোৰে জীৱনত বিভিন্ন ধৰণৰ সমস্যা থাকে, আৰু এই সমস্যাৰ সমাধান কৰিবৰ বাবেই কোনোবা আজি হালোৱা হৈ পথাৰত আৰু কোনোবা বন্দুক হাতত লৈ বৰ্ডাৰত। সমস্যা বুলি আমি ভয় খালে নহ'ব। সুখৰ সময়ত আমি যিদৰে হাঁহোঁ নাচোঁ, দুখৰ সময়তো আমি ঠিক সেইদৰেই সেই দুখক অতিক্ৰম কৰিব পাৰিব লাগিব। দুখৰ সময়ত বা আমাৰ যি সমস্যা আহে সেই সমস্যাৰ সন্মুখীন হৈ তাক সমাধান কৰিব পাৰিব লাগিব। এই ফৰকাল আকাশখন অৰ্থাৎ জীৱনৰ সুখবোৰ আমি ফৰকাল আকাশখন যিদৰে তলৰ পৰা চাওঁ তেনেকৈ সুখ অনুভৱ কৰোঁ, কিন্তু যেতিয়া দুখবোৰ আহিব, ধৰি লওক যেতিয়া আকাশখন ক'লা ডাৱৰে মেঘাচ্ছন্ন কৰিব, তেতিয়া আমি সেই মেঘাচ্ছন্ন আকাশৰ ওপৰলৈ উৰিব পাৰিব লাগিব। ক'লা সেই মেঘাচ্ছন্ন ডাৱৰখিনি ভেদ কৰিবলৈ আমি ঈগলৰ দৰে হ'ব লাগিব। ঈগলৰ দৰে হৈ সেই ডাৱৰখিনিৰ ওপৰেদি উৰিব পাৰিব লাগিব। অৰ্থাৎ দুখৰ সময়ত আমি আমাৰ জীৱনত নিজক ইমানেই ক্ষমতাশালী কৰিব পাৰিব লাগিব যে আমি সেই সমস্যাখিনি সমাধান কৰিব পাৰোঁ, সেই দুখখিনি আমি ভেদ কৰিব পাৰোঁ। আজি নাই হোৱা, কাইলৈ নাই হোৱা, কিন্তু এদিন হ'ব। হীৰেণ ভট্টাচাৰ্যদেৱে কোৱাৰ দৰে, আশা আছে বাবেই পৃথিৱীখন ইমান ধুনীয়া। সেয়ে আশা কৰিব লাগে, সপোন দেখিব লাগে, সপোনৰ পম খেদি জীৱনত আগবাঢ়ি যাব লাগে, সফল হ'বলৈ। কষ্ট হ'ব, দুখ হ'ব, কিন্তু সুখো হ'ব। কষ্ট আমি কৰি গ'লে আমি এদিন নহয় এদিন সফলতাৰ মুখ দেখা পাম। আৰু এটা কথা, স্কুলত থাকোঁতে এখন অসমীয়া পাঠ্যপুথিত পঢ়িবলৈ পাইছিলোঁ, নিৰাশৰ মন বাজি অমিতাৰ ফুল। সেয়েহে কোনো পৰিস্থিতিতে আমি নিৰাশ হ'ব নালাগে, হতাশাত ভুগিব নালাগে। যি পৰিস্থিতি আহিছে, যেনেকুৱা ধৰণৰ সমস্যাই আহিছে, তাক আমি সমাধান কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব লাগে। সেয়াহে জীৱনৰ আচল ৰূপ। মানে আমি জীৱনত কি কৰিব লাগে তেতিয়াহে আমি গম পাম। যদি আমি সদায় আৰামদায়কভাৱে নিজৰ জীৱনটো জীয়াই থাকোঁ, তেনেহ'লে আমি যেতিয়া জীৱনৰ শেষ মুহূৰ্ত আহিব তেতিয়া অনুভৱ কৰিম যে আমি জীৱনত কি কৰিলোঁ, একোৱেই নকৰিলোঁ। নিজৰ পৰিয়ালৰ বাবে, নিজৰ সমাজখনৰ বাবে, নিজৰ দেশখনৰ বাবে আমি কি কৰিলোঁ বা নিজৰ বাবে আমি কি কৰিলোঁ। যদি আমি আৰামদায়ক জীৱনটো কটাই থাকোঁ তেতিয়াতো আমি একোৱেই কৰা নহ'ব। সেইবাবে মানুহৰ জীৱনত সেইবাবেই মানুহৰ জীৱনটো সুখ দুখৰ সমাহাৰ। গতিকে সুখ দুখ থাকিবই, তাৰ মাজতেই আমি আগবাঢ়ি যাব লাগিব। আৰু যেতিয়া আমি শেষ সময় পামগৈ তেতিয়া নিজৰে ভাল লাগিব যে আমি এইডোখৰ সময় কেনেকৈ অতিক্ৰম কৰি পালোহি। এনেকুৱা মধুৰ স্মৃতি আমাৰ জীৱনৰ লগত জড়িত হৈ থাকিব। তেতিয়া ভাবি ভাল লাগিব যে আমুকটো সময়ত মই অমুকটো কৰিছিলোঁ, অমুকটো সময়ত মই এনেকৈ আছিলোঁ, এনেকুৱা ঠাই ফুৰিবলৈ গৈছিলোঁ, এনেকুৱা কাম কৰিছিলোঁ, মই মোৰ পৰিয়ালৰ বাবে ইমানখিনি কৰিলোঁ, সমাজৰ বাবে এনেকুৱা অৱদান আগবঢ়াব পাৰিলোঁ, কিমান যে ভাল লাগিব তেতিয়া। সেয়েহে কৈছোঁ, কেতিয়াও বিচলিত নহ'ব, সদায় নিজৰ কাম কৰি যাব। সুখ দুখ থাকিবই, হাঁহি কান্দোন থাকিবই, কিন্তু সদায় সত্য পথত থাকি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব, আৰু আপোনাৰ জীৱন সঁচাকৈ সুন্দৰ হৈ পৰিব।